এনেকে আহিব মিউজিক तुझे और कोई नहीं कर सकता जा बेटा जा अपने राज के पास जा जा सिमरन जा जी ले अपनी जिंदगी जा बेटा जा শেষ চিমৰণৰ সেইটো ডিঙিটো ছিঙি দিলে গুড আফটাৰনুন ৰাইজসকল খবৰ কেনে ভালে আছা আজি বিচনাৰ পৰাই শুই শুই ব্লগটো আৰম্ভ কৰিলোঁ মুঠতে আজি আমি কৈ আছোঁ অলপ টাউনলৈ যাম থামনেলটো দেখা পাই গম পাইছাই মানে কেক আনিব যাওঁ কেক ত' এটা এনাউন্সমেণ্ট দিওঁ এতিয়া বৰলা হৈ নাথাকোঁ আৰু ফেমিলি মেনত সোমাম এইটো আমাৰ ষ্টাইল নেকি ছাছপেক্ট নথওঁ যি কথা কওঁ চিধা কথাই কওঁ ডাইৰেক্ট এতিয়া শ্বুট নকৰে দেৰি নকৰোঁ এইটো চা মন ধৰম পনিষ্টাৰ এইটো একদম সৰু বাচ্চা ছোটি বাচ্চি হে কিয়া বোলে এনেকুৱা লাগি আছে একদম মানে 15 বছৰৰ একদম কি বুলি কওঁ হলিক্স কাম হলিক্স এতিয়া হলিক্স দে চ এনেকৈ চ আজি মোৰ ড্ৰাইভাৰ মন ধৰম পত্নী আজি গাড়ী মই নচলাওঁ চলো চলো ঐ ড্ৰাইভাৰ গাড়ী ওলাও ভালকৈ মনটো বহুত ভাল লাগে কোনোবাই যদি গাড়ী চলাওঁ বুলি কয় মই এতিয়া জাষ্ট ভিডিঅ' বনাম চলো চলো ৰাউণ্ড 2 ফিট জিম ল'ব আহিব লাগিব ইয়াত পেটটো ডাঙৰ হৈ গ'ল মোৰ 6 পেক বনাম এইটো জিমত আয়া আয়া আস্তে আস্তে য়েছ বেলেগ ৰাস্তা দি সোমাইছোঁ আমি পাহৰি গ'লোঁ এইটো হয় ড্ৰাইভাৰ নতুন ড্ৰাইভাৰ বোলে ৰাস্তাই পাহৰি গ'ল ইমান ডাঙৰ ডাঙৰ বিল্ডিং মালামাল বে চবে আমি যে কেতিয়া বনাব পাৰিম এনেকুৱা বিল্ডিং ভকতীয়া বিয়া আমি ভকতীয়া বিয়া খাই যাম দে ৰহা সময়ত আহি পালোঁ ৰুমত কেক চেক লৈ মই কেকটো দেখুৱাই দিছোঁ আপোনালোকক ৰাইজসকল চাব পাৰে কেকটো এইটো অলপ খাই দিলোঁ মই আগতে থাকিব নোৱাৰি বেয়া পাব নালাগে এইটো দেখিছ এইটো হ'ল হিৰইন এইটো হ'ল হিৰ' এইটো হ'ল চিমৰান এইটো হ'ল ৰাজ বোলে বাছ হৈ গ'ল আজিৰ ভিডিঅ' এইখিনিতে সিমান লম্বা নগ'লোঁ জাষ্ট 2 মিনিট মাত্ৰ কৰিম লগ পাম নেক্সট ভিডিঅ'ত এটা মজা প্ৰজেক্ট চলি আছে এইটো অলপ সময় লাগিব এইটো চিনেমেটিক্স টাইপৰ চ' লগ পাম নেক্সট ভিডিঅ'ত বাই বাই